পোনপ্ৰথমে ৰাইজলৈ অনুৰোধ যে ভিডিঅ'টো লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো টিপি অলটিপি থৈ দিব যাতে সকলো আপডেট পাই থাকে। হেল্ল' বন্ধুসকল, মোৰ অন্য এটা ভিডিঅ'লৈ নমস্কাৰ। অজিত ভুৱাই কৰা মন্তব্যত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰে কৰা প্ৰতিক্ৰিয়াত কি ক'লে চাওক। অজিত ভুয়াই কিয় সমালোচনা কৰিছে মই নাজানো, আৰু অজিত ভুয়াৰ এতিয়া পাৰ্টিটো কি মই সেইটোও নাজানো। অজিত ভুয়াই যদি কয় অসমীয়া মানুহৰ বিপক্ষে কিবা কাম হৈছে, তাৰ দায়িত্ব মই ল'ব সাজি আছোঁ। কিন্তু কোনটো জেগাত অসমীয়া মানুহৰ এগেইনষ্টত কাম হৈছে নামটোতো দেখুৱাই দিয়ক যে এইটো সমষ্টি অসমীয়াৰ হাতৰ পৰা গ'ল বুলি। আহা লিষ্টখনটো মোৰ লগত আছে, যোৱা লিষ্টখনটোতে এটা নাম দিয়ক, বোলে অমুক গাঁৱৰ মানুহ অসন্তুষ্ট। কিন্তু এটা গাঁৱলীয়া কথা, অমুক টাউনৰ মানুহ অসন্তুষ্ট, এইটো টাউনৰ কথা। কিন্তু জাতিটোৰ ক'ত ক্ষতি, কোনটো সমষ্টি জাতিটোৰ পৰা আঁতৰি গ'ল, এটাটো নাম দিয়ক। গতিকে অজিত ভুয়াইনো কাৰ হৈ কথা পাতি আছে, তেওঁৰ মনত দুখ হৈছে যে এইখন ডিলিমিটেশ্যন হ'লেতো আৰু কংগ্ৰেছ নাহে জীৱনৰ কাৰণে। এইটো তেওঁৰ এটা ব্যক্তিগত দুখ, তেওঁ য'ত শ্ৰাদ্ধ পাতি থাকক। কিন্তু অসমীয়া মানুহৰ যদি ক'ৰবাত ক্ষতি হৈছে এইটো আমাক কওক, যে নাম ধৰি যে জালুকবাৰীত ক্ষতি হ'ল, নগাঁৱত ক্ষতি হ'ল, ৰহাত ক্ষতি হ'ল, গোৱালপাৰাত ক্ষতি হ'ল, দুধনৈত ক্ষতি হ'ল, শিৱসাগৰত ক্ষতি হ'ল, ডিব্ৰুগড়ত ক্ষতি হ'ল, এটাটো নাম মোক কওক। গতিকে মই আছুক তেওঁ কিয় সমালোচনা কৰিছে, কি আছে কি মই নাজানো। কিন্তু অজিত ভুয়াৰ দৰে মানুহৰ যিটো স্খলন, সেই স্খলনটো সঁচাকৈয়ে দুখ লগা। আৰু মানুহৰ যিটো আমি চব কৰিব পাৰোঁ, টকা পইচা এমপি ফাণ্ড যি গণ্ডগোল কৰোঁ এইবিলাক সৰু কথা, কিন্তু জাতিটোৰ বিপক্ষে যোৱাৰ যিটো প্ৰৱণতা সেইটো ভুল প্ৰৱণতা। আৰু সেইটোৰ পৰা মই ভাবোঁ যে তেওঁৰ দৰে মানুহ এজন এইটো আঁতৰি আহিব লাগে। কিনো পাব, এটা ৰাজ্যসভাই পাব, মই সহায় নকৰিলেতো তেতিয়াও ৰাজ্যসভা নগ'লহেঁতেন। গতিকে সেইটো এটা ৰাজ্যসভা লাগে, আমাকে কওক যে অহাবাৰ ৰাজ্যসভা যাব খুজিছোঁ, আমিয়ে পঠাই দিওঁ। সেইটো কথাৰ কাৰণে জাতিটোক বিক্ৰী কৰিব লাগে নেকি?